বড় সাহিত্য সভা আৰু নিখিল বড়ো ছাত্ৰ সন্থা গোটেই অসম জুৰি আমাৰ যে বড়ো মাধ্যমৰ স্কুলত আৰু নৰ্মেল স্কুলৰ যে ফাংচনিং সেইটো এফেক্ট নকৰাকৈ আমি আজি কলা বেজ পিন্ধি আমি এটা প্ৰতিবাদ ৰাখিছোঁ। কিয়নো অসম চৰকাৰ আৰু আমি আলোচনা কৰাৰ পাছতো আজি আমাৰ যি বড়ো মাধ্যমৰ আৰু অসমীয়া মাধ্যমতো আছে, বড়ো মাধ্যমৰ যি ক্লাছ 6ৰ যি বিজ্ঞান আৰু যি অংকৰ যি কিতাপ সেইটো আজি আমাৰ বড়ো মাধ্যমত বড়ো মিডিয়ামৰ বিপৰীতে অসমীয়া মাধ্যমৰ বিপৰীতে আজি ইংৰাজী মাধ্যমৰ কিতাপ মেথছ আৰু ছায়েন্সক ছাপাই দিয়াৰ কাৰণে আমাৰ বড়ো মাধ্যমৰ ল'ৰা ছোৱালী আৰু লগতে বড়ো মাধ্যম স্কুলৰ যি মৰ্যাদা সেইটো মানে অসম চৰকাৰে এইটো মানে এটা নেগলিজেঞ্চ কৰিছে। আৰু আজি আমি সেইটোৱে অনুভৱ কৰোঁ যে আমাৰ ল'ৰা ছোৱালী যিটো ক্লাছ 6ত পাঠদান কৰি আছে, যিহেতু গোটেই কিতাপ বড়ো মাধ্যমৰ বিপৰীতে ইংৰাজী মাধ্যমৰ যিটো কিতাপ দিয়া হৈছে সেইটো আমাৰ যিটো ল'ৰা ছোৱালী আৰু শিক্ষকৰ কাৰণে বহুত মানে ইয়াত লাৰ্ণিং প্ৰচেছৰ কাৰণে শিক্ষা প্ৰদান কৰাৰ কাৰণে ইয়াতে বহুত নাটনি আহিব। আৰু লগতে আমি ভাবোঁ যে অসম চৰকাৰ আৰু বিভিন্ন ৰাজ্যত আজি মাধ্যমৰ স্কুল আছে, তামিল, মালায়ালাম, তেলেগু বহুত নিজৰ নিজৰ মাধ্যমৰ স্কুল আছে, বেংগলী মিডিয়াম আছে। তো আমাৰ অসমতো অসমীয়া মিডিয়াম, বড়ো মিডিয়াম, বেংগলী মিডিয়াম তেনেকুৱা স্কুল আছে। তো আমি ভাবোঁ যে আমাৰ যি জাতি ৰক্ষাৰ স্বাৰ্থত আৰু লগতে আমাৰ যে অধিকাৰ, আমাৰ মৌলিক অধিকাৰ যে আমাৰ সাংবিধানিক ৰাইট যে আমি মাদাৰ টাং লেংগুৱেজৰ যিটো মিডিয়াম অফ ইনষ্ট্ৰাকশ্যনটো আমি লৈ আছোঁ আৰু আমাৰ এইটো অধিকাৰ। তো ইয়াৰ কাৰণে আজি নিউ এডুকেশ্যন পলিচি অসমত ইমপ্লিমেণ্ট হৈ আছে। তাৰ সত্ত্বেও আমি দেখা পাওঁ যে নিউ এডুকেশ্যন পলিচিত যিহেতু তাত লিখা গৈছে যে এডুকেশ্যন শুড বি ইন মাদাৰ টাং লেংগুৱেজ আপ টু 8 অৰ বিয়ণ্ড যিটো 8 আমাৰ অলৰেডি যিটো বিয়ণ্ড 8 আছে ক্লাছ 10লৈকে, এতিয়া আমাৰ 11লৈকে বড়ো মাধ্যম চলিব আৰু এইটো অলৰেডি 11-12ৰ কাৰণে আৰ্টছৰ কাৰণে প্ৰযোজ্য হৈছে। তো ইয়াৰ কাৰণে আমি দাবী জনাওঁ যে এইটো অতি সোনকালে অসম চৰকাৰে আমাৰ কাৰণে বড়ো মাধ্যমৰ বিদ্যালয়ৰ কাৰণে নতুনকৈ যিটো আমাৰ যি চলি থকা বড়ো মাধ্যমৰ কিতাপ আছিলে অংক আৰু যিটো বিজ্ঞানৰ সেই একেটা কিতাপ আমাৰ ছাপাইখিনি বড়ো মাধ্যমৰ কাৰণে প্ৰদান কৰিব লাগে। তো ইয়াৰ কাৰণে আমি নিখিল বড়ো ছাত্ৰ সন্থা বড়ো সাহিত্য সভা আজি এই প্ৰতিবাদটো আমি গোটেই অসম জুৰি ৰাখিছোঁ। কিয়নো অসম চৰকাৰে এতিয়ালৈকে আমাৰ কথাটো মানা নাই আৰু লগতে আমাৰ ল'ৰা ছোৱালীৰ এতিয়া ইউনিট টেষ্ট চলি আছে, সেইটো কাৰণত যে আমি সিহঁতক পুৰণা কিতাপ দি পেলাই যিকোনো পৰীক্ষা আমি এইটো দাবী জনাইছোঁ যে আমাৰ ইংৰাজী মাধ্যমৰ আমি ক্লাছ 6ত অংক বিজ্ঞান আৰু ছায়েন্সৰ আৰু অংকৰ যিটো পৰীক্ষা সেইটো নিজৰ মাতৃভাষাতে লিখিব, অসমীয়া ভাষাতে লিখিব, বড়ো ভাষাতে লিখিব। তো ইয়াৰ কাৰণে সেইটো আমাৰ এটা আজি এই প্ৰতিবাদ ৰখাৰ মূল উদ্দেশ্য।